हेलो बंधु बान्धवीসকল स्वागतम জানাইছো আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যদি আপোনালোকে ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ড আছে কিন্তু যদি এইখন লিষ্টত আপোনাৰ নাম আছে তেনেহ'লে আপোনালোকে লাভ কৰিব 15,000 কোটি টকা। কেনেকৈ লাভ কৰিব কি নকৰিব আজি সবিহে এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো আগবঢ়াওঁতে আপোনালোকে এটাই ৰিকুৱেষ্ট যদি চেনেলটো নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন অন কৰি দিব আৰু ফ্ৰেণ্ড বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক এইটো চেনেলৰ মাধ্যমেদি চাব পাৰে। তো ফ্ৰেণ্ডসকল কথাটো হ'ল যে আপোনালোকৰ ৰেচন কাৰ্ড আছে যদি এইখন লিষ্টত নাম আছে নে নাই এতিয়াই চেক কৰক, কাৰণ এইখন লিষ্টত যাৰ নাম আছে তেওঁলোকে লাভ কৰিব 15,000 কোটি টকা। কেনেকৈ লাভ কৰিব কি নকৰিব আজি জনাই দিম। তো ফ্ৰেণ্ডসকল আপোনালোকে পোনপ্ৰথমতে কি কৰিব লাগিব, আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। ব্ৰাউজাৰ অ'পেন কৰি কিনে আপোনালোকে সাৰ্চ কৰিব লাগিব nrega.nic.in assam বুলি আপোনালোকে কি কৰিব লাগিব সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপোনালোকে কি কৰিব, পোনপ্ৰথমে যিটো আপোনাৰ ৱেবছাইট আহিছে সেই ৱেবছাইটত আপোনালোকে কি কৰিব ক্লিক কৰিব। তো ফ্ৰেণ্ডসকল ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হৈ যাব। আপোনালোকে ইয়াতে কি কৰিব, ইয়াতে দিছে আপোনাৰ ৰিপৰ্ট। আপোনালোকে ইয়াতে আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো পোনপ্ৰথমতে আপোনাৰ চিলেক্ট কৰিব। ইয়াতে 22-23 দি দিব আৰু ডিষ্ট্ৰিক্টটো আপোনাৰ চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ব্লকটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰি আপোনালোকে প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব। মই ক্লিক কৰি কিনে পিছত দেখাই আছোঁ। তো ফ্ৰেণ্ডসকল আপোনালোকে প্ৰচেছ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াতে আপোনাৰ যিটো দিছে সেইবিলাক শ্ব' হৈ যাব ইয়াতে। তাৰপিছত আপোনাৰ তলপিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে পোনপ্ৰথমে চাব 1 নম্বৰ যিটো আছে 1 নম্বৰৰ 4 যিটো আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব। তো ফ্ৰেণ্ডসকল এইটোৱে হ'ল লিষ্ট। এইখন লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে আপুনি লাভ কৰিব 15,000 কোটি টকা। তো ফ্ৰেণ্ডসকল এইটো লিষ্টত আৰু এটা নাম আছে, যদি আপোনাৰ নাম এইটো লিষ্টত ওলাইছে আপুনি বিচাৰি পাইছে যদি আপোনাৰ নামখন তেনেহ'লে আপোনালোকে কি কৰিব, আপোনাৰ নামত ক্লিক কৰি আপোনালোকে কি কৰিব পাৰিব ইয়াৰ সবিহে আপোনাৰ জব কাৰ্ডৰ বিষয়ে সবিহে কি কৰিব জানিব পাৰিব। ইয়াতে আপোনাৰ জব কাৰ্ডখন শ্ব' হৈ যাব আৰু ইয়াতে আপোনাৰ জব কাৰ্ডত কিমান টকা সোমাইছে কিমান কি গোটেইবিলাক আপোনালোকে ইয়াতে চাব পাৰিব। তো ফ্ৰেণ্ডসকল এইটোৱে ভিডিঅ', যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চেনেলৰ মাধ্যমেদি চাব পাৰে। ধন্যবাদ।